ডিঙি লাগি ধৰি চব পানী লাগে নেকি পানী এই মই হেভি নাই না দেই ডিঙিত লাগি ধৰিলে বুলি ইলেক্ট্ৰল ক'ৰ পালোঁ জোৰে মই নোৱাৰিছোঁ না দলে পানী খাব লগা হৈ গৈছে মই এইটো ৰাখি থ'ম ডিঙিত লাগিছে বুলি কৈম সেই বোলো ডাঙৰ হোৱাৰ পিছত মই কেনেকৈ মানুহ হ'ম তেতিয়া মই চিন্তা এটা কৰিলোঁ বোলো বেংকত কেনেকৈ এটকা দুটকা ৰাখিম তেনেকৈ দোকানত শুইছিল বুলি গম পাইছোঁ দোকানত মই যেতিয়া মই বাইদেউৰ পৰা গুচি গ'লোঁ বাইদেউ ছাৰ মৰিলে মই যাৰ আগত আছিলোঁ ছাৰজন মৰিলে ছাৰজন মৰাৰ পিছত কি ক'ম ৰাইজলৈ নমস্কাৰ ই ডেইলি কিমান পেকেট বিকে মেগীটো মোৰ কি মোটামুটি যায় আৰু ৰাইজক খুৱাব পাওঁ আৰু মানে মোটামুটি কিমান বিক্ৰী কৰে হ'ব দে চব ৰেকৰ্ড হৈ আছে ডিলিট কৰিব নহয় মই গম নকৰোঁ মই গম পালোঁ চব মই নকৰোঁ হ'ব দে বহুত হৈ গ'ল চা এই আধা ঘণ্টাত ক'ব নাই আধা ঘণ্টাত ক'ব নহয় আৰু কেতিয়াবা কিবা বেলেগ বিক্ৰী কৰিম বুলি ভাবে নাই নাই আজি লওক আৰামছে ডিলিট কৰি দিয়া হৈ গ'ল এই চা ৰাজা হৈ গ'ল দে কামো কেলৈ দিছে আকৌ লাষ্টত ইমান ধুনীয়াকৈ বহুত নোৱাৰিলোঁ কপি কৰি দিলোঁ ভাল ভয়ে বা জিন্দগীত কৰি পোৱা নাপাল হয় নাই কোৱা কথাটো শুন এই ক্লিপটো ভাঙি নাযায়তো এই চাচোন হাঁহি উৰাই দিছে ব'লা মোৰ টিচাৰ আনিব লাগে কলনীত আছে ছাৰ কলনীত দিছে হা নমস্কাৰ আপোনালোকে চাই আছে ষ্টাৰ্ট আপ ইয়াছ আজিত আমাৰ এক অনুষ্ঠান দ্য আনটল্ড ষ্টৰীত আজি আমাৰ লগত এজন মৰিয়নিৰ পৰিচিত ব্যক্তি আছে তেওঁ হৈছে দলেদা দলে মেগী ক'লে সকলোৱে পৰিচিত মৰিয়নিৰ নিশা যিসকল যান বাহন লৈ আহে তেওঁলোকৰ মাজত নিশ্চয়কৈ পৰিচিত দলেদা দলে মেগী ক'লে মৰিয়নিৰ লগতে মৰিয়নিৰ বিভিন্ন প্ৰান্তৰ লোকসকল যিসকলে নিশা মৰিয়নি আৰু নাগালেণ্ডৰ মাজত বা মৰিয়নি হৈ যিসকলে ৰাতি গাড়ী লৈ অহা যোৱা কৰে তেওঁলোকৰ মাজত নিশ্চিত পৰিচিত এজন ব্যক্তি তেওঁ হৈছে দলেদা আৰু দলেদাৰ ২৭ বছৰীয়া যি কেণ্টিনৰ যাত্ৰা যি নিশা ৬টাৰ পৰা গধূলি ৬টাৰ পৰা ৰাতিপুৱা ৭টালৈকে যি দোকান খুলি থয় তেওঁৰ সেই যাত্ৰাৰ বিষয়ে আমি জানিম আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব দলেদা আমাৰ যি ষ্টৰী দ্য আনটল্ড ষ্টৰীত আপোনাক স্বাগতম জনাইছোঁ এই যাত্ৰা প্ৰায় ২৭ বছৰীয়া যি যাত্ৰা দলে মেগী আজি সকলোৰে মাজত পৰিচিত বা যিসকল লোক আহে নিশা তেওঁলোকৰ মাজত পৰিচিত এই যাত্ৰা কেতিয়া আৰম্ভ হৈছিল আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে আপোনাৰ সকলো ২৭ বছৰীয়া যাত্ৰাৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম তাৰ আগত দলেৰ জন্ম ক'ত হৈছিল আৰু দলে কেতিয়াৰ পৰা এই যি নিশা দোকান খুলিব লাগে সেই কথা ভাবিলে মোৰ জন্ম হ'ল মাজুলী মই মাজুলীৰ পৰা গুচি আহিলোঁ মোৰ খুৰা এজন ৰেলৱে চাকৰি কৰে কেঁচা কলনীত থাকে মই খুৰাৰ লগত থাকি মই LP স্কুল পঢ়িলোঁ তাৰপিছত LP স্কুলৰ পৰা যেতিয়া আগৰৱালা স্কুললৈ গুচি আহিলোঁ আগৰৱালা স্কুলত মই খেলা ধূলাত অকণ ভাল আছিলোঁ মোৰ আগৰৱালা স্কুলৰ মাষ্টৰ এজন লোচন ছাৰ বুলি এজন মাষ্টৰ এজন শিক্ষক আছিলে এই ছাৰজনে মোক ক'লে বোলে তুমি খেলা ধূলাত অকণ ভাল খেলা সেইকাৰণে মোক মাতি নিলে যে তুমি কলনীৰ পৰা গুচি আহা হোষ্টেলত থাকিবা হোষ্টেলত থাকি পঢ়িবা তেনেকৈ মোক মাতি আনিলে মাতি অনাৰ পিছত হোষ্টেলত কেইদিনমান থকাৰ পিছত মোক ক'লে যে তুমি হোষ্টেলত থাকিব নালাগে তুমি আমাৰ ঘৰত থাকি পঢ়িবা ডিঙি লাগি ধৰি চব পানী লাগে নেকি পানী এই মই হেভি নাই না দেই ডিঙিত লাগি ধৰিলে বুলি ইলেক্ট্ৰল ক'ৰ পালোঁ জোৰে মই নোৱাৰিছোঁ না দলে পানী খাব লগা হৈ গৈছে মই এইটো ৰাখি থ'ম ডিঙিত লাগিছে বুলি কৈম সেই তাৰপিছত কওক তাৰপিছত কওক এই ভয়টো মাৰি আছোঁ ন মই ৰ'ব ক'ৰ পৰা আৰম্ভ কৰিছিলে তাৰপৰা কৰক আৰু আপোনাক তেওঁলোকৰ ঘৰত লোচন ছাৰে মোক নিলে লোচন ছাৰে ঘৰলৈ লৈ যোৱাৰ পিছত লোচন ছাৰে ল'ৰা নিচিনা মোক ভাবিছিলে তাৰপিছত পঢ়া শুনা লোচন ছাৰৰ আগত কৰিলোঁ লোচন ছাৰ সৰুৰ পৰা মই ডাঙৰলৈকে 10 ক্লাছলৈকে থাকিলোঁ থকাৰ পিছত মই চিন্তা কৰিলোঁ পঢ়াত ভাল নহ'ল খেলা ধূলাটো ভাল নহ'ল সেইটো কাৰণে মই কি কৰিলোঁ লাইন হোটেলত যাওঁ চাওঁ দোকানবোৰ দেখোঁ জিগজাগ জমকা কোন চনৰ কথা এইটো তেতিয়া এতিয়া আপোনাৰ 22 বছৰ আগৰ কাহিনী 22 বছৰ আগত মই তাৰপিছত মই দোকান এখন সিহঁতক চাই মই দোকান এখন বহালোঁ এতিয়া য'ত আছে দোকানখন তাতে বহালোঁ মই 22 বছৰ আগতে দোকানখন নিজে বহালোঁ আপুনি মেট্ৰিক পাছ তেতিয়া মেট্ৰিক পাছ কৰিছিলে মেট্ৰিক পাছ কৰিলোঁ মানে
দোকান যেতিয়া বহিছিলোঁ তেতিয়া মেট্ৰিক ফেইল হোৱাৰ মেট্ৰিক পৰীক্ষা নিদিয়াৰ আগতে মই দোকানখন বহাইছিলোঁ মেট্ৰিক পৰীক্ষা দিহে দোকান চালু কৰিছোঁ মানে দোকানখন তাতে আৰম্ভ কৰিলে কিন্তু তাৰপিছত মেট্ৰিক পৰীক্ষা দি পেলাই আপুনি ভালকৈ আৰম্ভ কৰিলে মই আৰম্ভ কৰিলোঁ তাৰপাছত আপুনি হাই ছেকেণ্ডেৰী পঢ়িলেনে হাই ছেকেণ্ডেৰী পঢ়িলোঁ হাই ছেকেণ্ডেৰী মৰিনী কলেজত পঢ়িছিলোঁ বেয়া হ'ল বেয়া হোৱাত দোকানৰ প্ৰতি বেছি ইণ্টাৰেষ্ট দিলোঁ তেতিয়া মানে আপুনি অকল ৰাতিয়ে দোকান আৰম্ভ কৰিলে ৰাতিৰ দোকান ৰাতিৰ সন্ধিয়া টাইমৰ পৰা ফাৰ্ষ্টত 2-3 বছৰ মোৰ দোকানখন এনেই বেচা বিক্ৰী নাছিলে মোক চিনি নাপায় বেলেগ দোকানবিলাকত সোমাই মই 5 বছৰ 6 বছৰমানৰ পিছত আস্তে আস্তেকৈ কেতিয়াবা 12টাত বন্ধ কৰোঁ কেতিয়াবা 2টা বজাত বন্ধ কৰোঁ কেতিয়াবা 3টা বজাত বন্ধ কৰোঁ তেনেকৈ হৈ লাষ্টত গৈ মই ৰাতিপুৱা 7টা কৰিলোঁ তাৰপিছত মানে এটা বাঢ়িলে মানে কেতিয়া ভাবিলে যে মই এইখনে দোকান কৰোঁ বা এই তাত বেলেগ উপায় নাছিলে নে আপুনি অকল বেলেগ একো মোৰ উপায় তেনেকৈ নাছিলে মোৰ চলিবলৈকো দিগদাৰ হৈছিলে আৰু কেপিটেলো নাছিলে মই যেনেকৈ এতিয়া সন্ধিয়া টাইমত দোকান খোলোঁ সন্ধিয়া টাইমৰ পৰা 9টা 10টা বজালৈকে মৰিনী টাউন খোলা থাকে 9টা 10টা বজালৈকে যিটো বস্তু বিক্ৰী হয় বিক্ৰী হোৱাৰ পিছত সেই পইচা দি আকৌ মই ফককৈ গৈ চাইকেল এখন লৈ আকৌ বস্তুখিনি কিনি আনো দোকানত কিনি আনি আকৌ সেই ৰাতি 2টা 3টা বজালৈকে সেই বস্তুখিনি বিক্ৰী কৰোঁ তেনেকৈ মই চলিছিলোঁ প্ৰথম যিটো কেপিটেল সেই কেপিটেলটো আপুনি ক'ৰ পৰা গোটালে কেপিটেল মোৰ দেউতাৰ পৰা ল'লোঁ দেউতা তেনেকৈ অকণ দেউতাৰ অসুবিধা দেউতা কিমানমান পইচাৰে আপুনি ব্যৱসায় আৰম্ভ কৰিছিলে তেতিয়া খুব বেছি 3-4 হাজাৰ ভিতৰত মই ষ্টাৰ্ট কৰিছিলোঁ 3-4 হাজাৰ ভিতৰত আপুনি দোকানো বস্তু ভৰাব লাগিব বস্তু মানে আপোনাৰ ফাৰ্নিচাৰো বনাবলৈ তেনেকৈ মানে মই থাকটোকে দোকান চোকান এইটো কৰি মেলি যেনে তেনে চলি ডাঙৰ কৰিলোঁ ডাঙৰ কৰাৰ পিছত মই কেনেকৈ মানুহ হ'ম তেতিয়া মই চিন্তা এটা কৰিলোঁ বোলো বেংকত কেনেকৈ 1 টকা 2 টকা ৰাখিম তেনেকৈ মই ৰাখি আৰু মানে আপুনি যেতিয়া আৰম্ভ কৰিলে তেতিয়া আপোনাৰ যেতিয়া দোকান আৰম্ভ কৰিলে তেতিয়া বয়স কিমান আছিল আপোনাৰ মোৰ বয়স তেতিয়া কিমানমান হ'ব আন্দাজ মানে আপোনাৰ মেট্ৰিকৰ 16-17 বছৰ বয়সৰ পৰা আৰম্ভ কৰিলোঁ তেনেকুৱা তাৰপিছত মানে আপুনি অকল পঢ়াৰ কথা বাদ দি পেলাই অকল দোকানৰ কথা ইণ্টাৰেষ্ট দিলোঁ অকল দোকানৰ প্ৰতি গুৰুত্ব দিলোঁ কেলৈ মোৰ পঢ়া শুনাত ভাল নহ'ল খেলা ধূলাত ভাল নহ'ল সেইটো কাৰণে মই কিবা এটা কৰি খাম বুলি মই তেতিয়াই চেষ্টা কৰি দোকানত লাগি থাকিলোঁ মানে 15-16 বছৰ বয়সৰ পৰা 17 বছৰ বয়সৰ পৰা আপুনি মানে দোকান আৰম্ভ কৰিলোঁ এই দোকান প্ৰথম যেতিয়া আৰম্ভ কৰিলে প্ৰথম দিনা দোকানৰ সেইটো অভিজ্ঞতাটো কেনেকৈ আছিলে প্ৰথম দোকানত অভিজ্ঞতা মানে দোকানৰ ইণ্টাৰেষ্ট দিলোঁ বেচা বিক্ৰীটো নায়েই মই হ'লেও মোৰ লাইফত এটাই আছে দোকান কৰি খাম লাইফত দোকান এইখন কৰি খাম কিবা এটা কৰিম মানুহ হ'ম সেই বুলি মই আগবাঢ়ি গ'লোঁ প্ৰথম যেতিয়া আপুনি আৰম্ভ কৰিলে আৰম্ভ কৰাৰ ৰাতিপুৱা কেইটা বজাত মানে গধূলি কেইটা বজাত দোকান খুলিছিলে তেতিয়া গধূলি সোনকালে কৰিছোঁ গধূলি হোৱা মাত্ৰকে মই দোকান চালু কৰিছোঁ তেতিয়া ফাৰ্ষ্টত কেইটালৈকে খোলে 12টা তাৰপিছত 6 মাহমানৰ পিছত বা 5 মাহ পিছত তেনেকৈ অকণ বঢ়াই গ'লোঁ 12টা বা কেতিয়াবা 1টা কেতিয়াবা 2টা কেতিয়াবা 3টা 4টা তেনেকৈ ৰাতিপুৱালৈ কৰিলোঁ ৰাতি তেতিয়া দোকান খোলোঁতে দিগদাৰ নহয়নে আপোনাৰ বহুত দিগদাৰ হৈছিলে ফাৰ্ষ্টত চিনি নাপাওঁ এতিয়া আহি খাই বৈ আহিব কিবা কিবি তেনেকৈ আৰু অকণ ডিষ্টাৰ্ব হৈছিলে আৰু চিনি নাপাওঁ নতুন আছিলে দোকান ৰাতি দোকান হ'লে বহুত কিছুমান মানুহ আহে তেনেকৈ হৈছিলে আজিকালি চবেই চিনি পোৱা হ'ল এতিয়া দলে মেগী বুলি ক'লে চবেই চিনি পায় দলে দোকান বুলি ক'লে চবেই চিনি পায় বহুত দূৰৰ পৰা আহে দলে তাত কিবা এটা পাম ৰাতি দোকান খোলা থাকে ৰাতিপুৱা 7টালৈকে দোকান খোলা থাকে মানে চিয়'ৰ হৈ আহে মানে ডিমাপুৰ পৰা আহিলে বা আমগুৰিৰ পৰা আহিলে ক'ৰবাৰ পৰা ৰাতি লাইন গাড়ী যিমান আছে লাইন গাড়ী আহিলেই গম পাই যায় যে সিহঁতে যে মৰিনীত দোকান এখন খোলা পাম আমাৰ চিয়'ৰ আপোনাৰ নামটো দলে মেগী বুলি ক'লে সকলোৱে চিনি পায় কিন্তু আপোনাৰ সম্পূৰ্ণ নামটো কি মোৰ সম্পূৰ্ণ নামটো হ'ল মনজিৎ দলে কিন্তু আপোনাৰ টাইটেলেৰে চবেই চিনি পায় মনজিৎ দলে ক'লে কোনো চিনি নাপায় দলে মেগী ক'লে চবেই চিনি পায় আপোনাৰ যেতিয়া আপোনাৰ 22 বছৰত ক'লে আপুনি হয়তো এতিয়াৰ পৰা আগত 2000 চন মানত 1999 মানৰ পৰা আপুনি দোকান আৰম্ভ কৰিলে সেই পৰিৱেশটো কেনেকুৱা আছিলে তেতিয়া কিমান দোকান আছিলে আৰু সেই সময়খিনিৰ কথা কওকচোন সেইখিনি সময়ত দোকান আছিলে কেণ্টিন আছিলে কেণ্টিনটো বাবুলদা চলাইছিলে বাবুলদা চলোৱাৰ পিছত এজন মেইন এলেকা মানে বছ বুলিয়ে ক'ব পাৰি আৰু বাবুলদা আছিলে বাবুলদা থকা অৱস্থাত মাজত অকণ এৰি দিয়া হ'ল কেণ্টিন বন্ধ হৈ গৈছিলে কেণ্টিন বন্ধ হোৱাৰ পিছত মই অকলে চলালোঁ 3 বছৰ নে 4 বছৰ তাত কোনো ৰাতি নাথাকে নিজান কেতিয়াবা কুকুৰ এটাও নাথাকে মই অকলে বহি থাকোঁ 1 টকা 2 টকাৰ কাৰণে কেনেকৈ বিক্ৰী হ'ব কেনেকৈ কি হ'ব তেতিয়া নতুন অৱস্থাত মানে সেই তেনেকৈ বহুত কষ্ট কৰি চলিলোঁ আপুনি দোকানত শুইছিল বুলি গম পাইছোঁ দোকানত মই যেতিয়া মই
বাইদেউৰ পৰা গুচি গ'লোঁ বাইদেউ ছাৰ মৰিলে মই যাৰ আগত আছিলোঁ ছাৰজন মৰিলে ছাৰজন মৰাৰ পিছত বাইদেৱে কি কৰিলে খৰিকটীয়া বুলি মৰিনিৰ পৰা অকণ আগলৈ যাব লাগে 5 কিলোমিটাৰমান খৰিকটীয়া গুচি গ'ল খৰিকটীয়া গুচি যোৱাৰ পিছত মই কি কৰিলোঁ মই দোকানলৈ গুচি আহিলোঁ বাইদেউৰ ঘৰলৈ গুচি গ'ল ছাৰজনটো ঢুকালে সেইকাৰণে মই কি কৰিলোঁ মই দোকানতে হোৱাৰ ব্যৱস্থা কৰিলোঁ দোকান মই 3 বছৰ হ'লোঁ লেট্ৰিন পায়খানা বা গা চা ধোৱা মেলা চব মই নদীত কৰিছিলোঁ 3 বছৰমান মই বহুত কষ্ট কৰিলোঁ সেই অভিজ্ঞতাটো কওকচোন সেইটো কেনেকৈ আছিলে কাৰণ আপুনি প্ৰথম খুৰা ঘৰত থাকিলে খুৰা ঘৰৰ পৰা কিহৰ কাৰণে গুচি আহিলে আপুনি ছাৰৰ ঘৰলৈ খুৰা ঘৰৰ পৰা মোক মই যেতিয়া আগলা স্কুলত এডমিশ্যন কৰিলোঁ আগলা এডমিশ্যন কৰোঁতে মই খেলত ভাল আছিলোঁ অলপ কি খেলিছিলে তেতিয়া শ্বৰ্ট পুট ডিছকাছ চব মানে অলৰেডি খেল মানে ডিছকাছ শ্বৰ্ট পুট দৌৰ 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ সেইবিলাকত তাৰপিছত লোচন চাই খেল খুব ভাল পোৱাৰ কাৰণে ক'লে যে তুমি কলনীত থাকিব নালাগে তুমি হোষ্টেলত থাকিবা বুলি মোক মাতি আনিলে হোষ্টেলত মাতি আনি হোষ্টেলত খুব বেছি কেইদিনমান ৰাখি ক'লে যে তুমি হোষ্টেলত থাকিব নালাগে আমাৰ ঘৰলৈ গুচি আহা হোষ্টেলটো ক'ত আছিলে হোষ্টেলটো হ'ল এণ্টনি স্কুলৰ কিনাৰত এণ্টনি স্কুল তাত আগত নাছিলে এণ্টনি স্কুলটো হ'ল ইটাভাটা আছিলে এই কান্তাচিঙত তাৰপিছত উল্টা ছাইডে বাহনি আছিলে বাঁহ গছ আছিলে আমি বাঁহ গছ কাটোঁ তাৰপিছত কান্তাচিঙত য'ত এণ্টনি স্কুল বনাইছে সেইখিনি ইটাভাটা বনোৱা আমি চাবলৈ যাওঁ না হোষ্টেলখন ক'ত আছিলে হোষ্টেলখন সেই মাজত আছিলে ইটাভাটা কিমানমান তাত ল'ৰা ছোৱালী আছিলে ল'ৰা ছোৱালী 20টামান আছিলে 20-22টামান হ'ব ছাৰে মানে আপোনাক খুব ভাল পাইছিলে সেইটো ভাল পাইছিলে ছাৰে সেই হোষ্টেলখনৰ ইনচাৰ্জ আছিলে তাৰপাছত তেওঁ আপোনাৰ ঘৰলৈ লৈ গ'ল ছাৰে ক'লে যে তুমি হোষ্টেলত থাকিব নালাগে তুমি আমাৰ ঘৰত থাকিবা তেনেকৈ লৈ গৈছিলে সেই ছাৰৰ ঘৰত কিমান দিন থাকিলে আৰু সেই অভিজ্ঞতা কেনেকুৱা আছিলে ছাৰৰ ঘৰত ছাৰে মোক মা দেউতাৰ নিচিনাই খুব মৰম কৰিছিলে মই ধৰক 7ৰ পৰা কমচে কম 10 ক্লাছলৈকে থাকিলোঁ প্ৰায় 3 বছৰ থাকিলে নহয় 7ৰ পৰা নহয় মই 5ৰ পৰাই থাকিলোঁ মই 5ৰ পৰাই থাকিলোঁ 5ৰ পৰা একদম 10 ক্লাছ মেট্ৰিক 12লৈকে তাত থাকিলে 7 বছৰ থাকিলে 7 বছৰমান থাকিলোঁ সেই তেওঁৰ ঘৰত মানে নিজৰ ল'ৰা ছোৱালীৰ দৰে আছিলে মানে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা আছিলোঁ আৰু হঠাৎ ছাৰে বেমাৰত মৰিলে যেতিয়া ছাৰ বেমাৰত পৰি আছিলে মই তেতিয়া ছাৰৰ লগতে আছিলোঁ ডিব্ৰুগড়ত মোৰ লগতে থাকি মৰি যোৱা নিচিনা হ'ল ছাৰক এমাহ 2 মাহ তাতে ৰাখিলে বহুত দিন ৰাখিলে তাত এমাহ ওচৰা-ওচৰি তাৰ পাছত আপুনি আহি পেলাই দোকান খুলিলে দোকানত আপুনি নিজে তাৰপাছত ছাৰৰ ঘৰৰ পৰা যেতিয়া ওলাই আহিলে আপুনি দোকানত নিজে থাকিব ল'লোঁ দোকানে মই 3 বছৰমান সেইটো কেনেকৈ আছিলে আপোনাৰ কেনেকৈ সেইটো পিৰিয়ডটো কেনেকৈ গ'ল আপোনাৰ বহুত কষ্ট কৰিলোঁ কেলৈ কওকচোন ইমান গৰমত অকণমানি দোকান বেক চাইডে খিৰিকী এখন বনাই লৈছোঁ এইখনতে আগফালে জপনা নিচিনা ত্ৰিপাল এটা কাৰ্টুনৰ এই ধৰক জপনা বনাই গেট বনাই লৈছোঁ গেট বনাই তাতে ৰাতি হ'ল দোকান দিনত হোৱা আৰু দিনত ৰাতি হ'লে এইখন দোকান 8টা খুলিবলৈ হৈছে দোকান মানে আপোনাৰ ঘৰ দোকান একেলগে নদীত আপুনি বাকী কাম কৰিবলৈ যায় আছে কাপোৰ কানি ধোৱা মেলা বহুত মই কষ্ট কৰিলোঁ 3 বছৰমান নদীত তাৰ পাছৰ পৰা আপুনি মানে আৰম্ভ হ'ল আপোনাৰ যাত্ৰা সেই সময়টোৰ পাছত আপুনি 3 বছৰ দোকান কৰিলে তাৰপাছত আপুনি ক'ৰবাত ভাড়া ৰুম ল'লেনে ভাড়া ৰুম নল'লোঁ লাহেকৈ মই মাটি এডোখৰ NST কিনি ল'লোঁ NST কিনি মই বাঁহৰ ঘৰ বনাই ল'লোঁ মানে কিমান বছৰ আগত মই এইটো ইমান মোৰ মনত নহয় কাৰণ আপোনাৰ যাত্ৰাটো এটা জানিবলগীয়া যাত্ৰা কাৰণ আপুনি 22 বছৰত 27 দিন ছুটি লৈছে 27 দিন ছুটি লৈছোঁ মই প্ৰায় মানে দোকানে ঘৰে দোকান কি ঘণ্টা হয় মই এতিয়া বৰ্তমান এনেকুৱা চিষ্টেম ধৰক মই 7টা বজাৰ পৰা ৰাতিপুৱা 7টা বজালৈকে দোকান কৰোঁ দোকান কৰি কোন দেৱালে মই 8টা বাজি যায় আকৌ 11টামান বজাত মই ওলাই আহোঁ 11টা বা 12টা বা 1টা বজালৈকে বজাৰ কৰোঁ আকৌ বৰষুণ আপুনি তাত যেতিয়া ধৰক 18 বছৰ 15 বছৰ আগত মাটি কিনিলে ঘৰৰ তাৰপিছত ঘৰৰ পৰা দোকান অহা যোৱা কৰে সেই দোকান 22 বছৰৰ যি দোকান সেই দোকান কেনেকৈ ষ্টাৰ্টআপটো কেনেকৈ আছিলে বা সেই অভিজ্ঞতাটো মানে দোকান 22 বছৰ এটা অভিজ্ঞতা 22 বছৰ সেয়াই আৰু বিক্ৰী হোৱা বা কিবা হয় বিক্ৰী যেতিয়া কম বিক্ৰী নহয় আমাৰ বিক্ৰী হ'ব ধৰিলে মানুহবোৰ চাহ চিনাকি মানুহবোৰ চাহ চিনাকি চবেই গম পোৱা
দলে জনাজাত হ'ল যে দলে মেগী বুলি দলে বোলে মেগী এখন ভাত বনাই এতিয়া খোৱা কেইদিনমান গম পাব ভাল লেপেৰা মই বনাই খাবলৈ খুৱাওঁ আকৌ একো এটা নাপায় বোলে মৰ্ণিং বোলে দলে পাইছোঁ আমাৰ ভাল লাগিছে বহুতে ভোকত আহে মানে ষ্টেচনৰ পৰা হয়তো যিসকল লোকে আহে গাড়ী নাপায় তেওঁলোকে আপোনাৰ ওচৰত ষ্টেচনৰ যিবিলাক বাৰীতে ভাড়া চাড়া মাৰে যোৱাই যাব বা ক'ৰবাত যাব ষ্টেচনৰ যিবিলাক গাড়ী লাগি থাকে সেইবিলাকো মোৰ ওচৰলৈ আহে লৈ তাত মানে কেন্দ্ৰীয় দোকান এখন পাবা আপোনালোকে যদি কিবা যদি কাষ্টমাৰ চিলেক্ট টিকেট লাগে যদি বলক তাত মোৰ লাগে তেনেকৈ মাতি আনে আৰু ষ্টেচন যিকেইটা গাড়ী চলায় যিকেইটা ড্ৰাইভাৰ সেইকেইটা মুঠি বিয়া কেতিয়া পাতিলে বিয়া মোৰ আজি 13 বছৰ মানে আপুনি লভ মেৰিজ নে লভ মেৰিজ এইটো কেনেকৈ আছিলে কাহিনীটো ক'ব নেকি ক'ত লগ পাইছে মানে বৰ কাহিনী মই এনে পিঅ'চিটি লগ পাইছোঁ বিয়া পতাৰ পাছত আপোনাৰ লাইফত চেঞ্জেছ নাহিলে কাৰণ আপুনি ৰাতি দোকান খোলে দিনত খোলে কৈছিলে মাইকী মানুহ কৈছিলে যে দিনত দোকান কৰি খোলা ৰাতি খোলাটো বন্ধ কৰিলে ইমান বছৰ দোকান কৰিলা ৰাতি কষ্ট আছে পিছত কিবা এটা হ'ব বা দিনত খোলা কয় আৰু এতিয়া মনা কৰে আৰু ৰাতি ৰাতি নকৰিব দিনত 22-23 বছৰ হ'ল এতিয়াও মই চেষ্টা কৰি আছোঁ মই যেতিয়ালৈকে পাৰিম তেতিয়ালৈকে আৰু চলাম বুলিয়ে ভাবিছোঁ কোনো অসুবিধা নহ'লে চলাই একো আপুনি এতিয়া মোৰ মানে দিনটো ৰাতি নিচিনা ৰাতিটো দিন মই ৰাতি ওলাই আহিলে অকণ সন্ধিয়া টাইমত বেয়া লাগে আৰু যেতিয়া দোকান পাই যাওঁ দোকানলৈ আহি যাওঁ তেতিয়া চবক পাই যাওঁ একদম মোৰ একদম মনেই ভাল লাগে চবৰ লগত এই 22 বছৰত দীৰ্ঘ 22 বছৰ কাম আপুনি ৰাতি দোকান খোলে ৰাতিটো বিভিন্ন ধৰণৰ মানুহ আহে বহুত মানুহে তাৰ কিছুমান অভিজ্ঞতা কওকচোন কিছুমান মানুহে এনেকুৱা আহে বহুতে বহু ৰকমৰ আহি যায় মই কি কৰোঁ কাক কেনেকৈ কি ক'ব লাগে কি ক'লে সি মোৰ ঠাণ্ডা হ'ব বা কিবা এটা হ'ব গৰম হ'ব বা কাজিয়া কাজিয়া হ'ব তেওঁলোকৰ ৰাতি চব খাই বৈ আহে সেইটো মই মেনেজ কৰি পাওঁ মানুহ চালে গম পাই যাম এইটো কৰিলে এইটো হ'ব এইটো কৰিলে অভিজ্ঞতা এটা মোৰ সম্পূৰ্ণ আছে আৰু কিছুমান মানুহ খাই বৈ কালি দিম বা কিবা এটা কৰি হ'লেও মই সেইটো মেনেজ কৰি দিওঁ 22 বছৰ বাকী কিমান পাবলৈ আছে বহুত বাকী পাবলৈ আছে মোৰ মা বাবা নাই হিচাপেই নাই বহুত আছে এতিয়া চব আপুনি 22 বছৰ দোকান কৰিলে 27 দিন ছুটি ল'লে মানে ক'ৰবাত যাম গ'লে ফুৰিম বুলি নাভাবে নেকি এতিয়াও মই ভাবিছোঁ তো এটা সময়ত 2 টকা সৰু লওক মানুহ এটা হৈ লওক খোৱাৰ পিছত মই কি কৰি বুঢ়া খালত হ'লেও ফুৰিব যাম মন আছে মন আছে ক'ত ফুৰা মন আছে ফুৰিম আৰু ক'ত ফুৰিব লাগে নে ক'ত যাব মন আছে যাম আৰু চাই বাহিৰলৈ ক'ত বিদেশলৈ নে অসমৰ ভাৰতৰ বিভিন্ন ভাৰততে বিভিন্ন ঠাইত মই যাম আৰু ল'ৰা ছোৱালী যাওঁ ল'ৰা ছোৱালী পঢ়ি আছে আপোনাৰ এই 22 বছৰত এতিয়া সাধাৰণতে বহুত ল'ৰা ছোৱালীয়ে পঢ়াৰ পাছত ভাবে যে চাকৰি কৰি কিছুমানে চাকৰি নাপায় ডিগ্ৰী কৰে বিভিন্ন কাম কাজ কৰিব কিছুমান নিবনুৱা হৈ আছে আপোনাৰ অভিজ্ঞতাৰে কওকচোন যে এই ল'ৰা ছোৱালীসকলে কি কৰিব লাগে সেইবোৰ ল'ৰা ছোৱালী কি কৰিব লাগে ধৰক চাব লাগিব যে আজিকালি জীয়াই থাকিবলৈ পইচা লাগে টকা পইচা লাগে টকা পইচা নহ'লে আজিকালি লাগে সি নিজে চিন্তা কৰিব লাগে যে মই কি কৰিলে ভাল হ'ব যে ধৰক মই পঢ়াত যদি ভাল হয় পঢ়াত ভালকৈ পঢ়িব লাগে যদি পঢ়াত যদি অকণ যদি নিজকে নিজে কিবা অনুভৱ কৰিব পাৰি যে পঢ়াত মোৰ ভাল নহয় তেতিয়া সি কিবা এটা লাইনত যোৱা যায় ধৰক কিছুমান কোম্পানী কামত যোৱা কিছুমান ধৰক নিজে এনেকৈ সৰু সুৰা দোকান এখন খুলি বিজনেছ কৰি বা কিবা এটা মানে যাৰ যি মন যায় মানে এতিয়াৰ পৰা সৰুৰ পৰা লাইন লোৱাকৈ ভাল পঢ়াত যদি ভাল নহয় যাৰ পঢ়াত যদি ভাল হয় সি অকণ চাকৰি কেনেকৈ পাম বা কিবা এটা পাম সি পিছত অংক এটা কৰি ল'ব পাৰিব পঢ়াত যদি ভাল হয় যদি পঢ়াত যদি ভাল নহয় আপোনাৰ কাৰোবাৰ কৰিব লাগিব আপুনি ভাবে নেকি যে 22 বছৰ 27 দিন ছুটি লৈছে ধৰক লকডাউনটো বাদ দি লকডাউনটো ট'টেলি বন্ধ আছিলে বন্ধ আছিলে যদি লকডাউনত মই মনে মনে এনেকৈ চুৰ চাৰ কৰি দোকান কৰিছোঁ নকৰা নহয়
তেতিয়া দোকানৰ ভিতৰতে হৈ থাকে বজাৰ চজাৰ এনেকৈ কাম কৰি চলি থাকোঁ যেনে তেনে মানে কিবা হ'ব কাৰণে ৰাতি প্ৰথম লকডাউন কিন্তু পুৰা থাকোঁ কিমান দিন তো এবছৰমান থাকোঁ তাৰপিছত তাৰপিছত আৰু নাই নোৱাৰিলোঁ কেলৈ কৈছোঁ ঘৰত থাকি কি টোপনি নাহে ৰাতি এই মোবাইল চোৱা হয় বা কিবা কিবি কেতিয়াবা ৰাতি ঘৰৰ কাম কিবা কিবি কৰি থাকোঁ ৰাতি টোপনি নাহে সেইটোৱে কৰোঁ তাৰপিছত যেতিয়া লকডাউনটো অকণমান মানে খুলিলে তাৰপিছত আপুনি দোকানলৈ গৈছিল দোকানলৈ আহোঁ মই তেতিয়াও অলপ ডিষ্টাৰ্ব খেদা খেদি হয় ভয় লাগিছিলে ভয় লাগিছিলে কেলৈ পুলিচবোৰ অকণ মাৰপিটো হয় মাজে মাজে তাতে কিয় পুলিচা কিয় লকডাউন কাৰণে কৈছা খেদা খেদি কৰিছোঁ কেতিয়াবা পুলিচ আহে আপোনাৰ খাবলৈ ৰাতি আহে আৰু পুলিচ প্ৰশাসন ইমান আছে মোক চবেই চিনি পায় ৰাতি পেট্ৰলিং কৰিলে মোক তাত চাহপানী সুদীৰ্ঘ 22 বছৰে আপুনি বিভিন্ন ব্যক্তি লগ পালে বা বিভিন্ন মানুহ লগ পালে প্ৰায় আপোনাক নাগালেণ্ডৰো যিসকল চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰো বহু ব্যক্তি আহে আপোনাৰ ওচৰ কাষলৈ আহে মেগী খাবলৈ আহে তেওঁলোকে অহা যোৱা কৰে তেওঁলোকৰ লগত আপোনাৰ বণ্ডিংটো কেনেকুৱা নগা ধৰক পাহাৰ নগাই হওক নাগিনী হওক মোৰ ওচৰত আহে ডিমাপুৰৰ পৰা আহিব মোক কিছুমানে ছাতি কয় কিছুমান ভাই কয় তেনেকৈ আহে কিছুমানে মোক লগ ধৰে ব'লা ডিমাপুৰ যাম ডিমাপুৰ থাকি আহিবা আমাৰ ঘৰত কেইদিনমান ফুৰি আহিবা তুমি ইমান দিন আমাক খুৱাই বুৱাই আছা আমাৰ ঘৰলৈকে এদিন যাবা নগালেণ্ড মাতে তুমচাং জনবুটো চবলৈ মাতে মই আকৌ আজি যাম কালি যাম ইমান ইণ্টাৰেষ্ট নিদিলোঁ মানে মই কেনেকৈ মানুহ হ'ম সেইটো ধান্দা কৰোঁতে বা চিন্তা কৰোঁতে মানে সেইবোৰ জেগালৈ মোৰ মন আছিলে এতিয়াও মন আছে যে নগালেণ্ডখন তুমচাং কেনেকুৱা জনবুটো কেনেকুৱা সিহঁতে কেনেকৈ মোক নি পিনে কি কেনেকৈ বিয়ে বা কিবা কয় মৰম কৰে বা মৰম চেনেহটো আছে নাই সেইবোৰ চাবলৈ মোৰ মন এটা আছিলে আজি অত বছৰ দিন হ'ল মই নগালেণ্ড যাম কৰি নগালেণ্ড গেট পাৰহে হৈ পোৱা নাই নগালেণ্ড নগ'লোঁ আপোনাৰ পৰাতো 10 কিলোমিটাৰমান হ'ব মেক্সিমাম 10 কিলোমিটাৰ এনেকৈ হ'ব 7 কিলোমিটাৰমান হ'ব 7 কিলোমিটাৰমান তাৰপিছত যোৱা নাই সময় নিমিলে ইমান নগা নাগিনী কলেজৰ ল'ৰা ছোৱালীয়ে হওক বুঢ়া বুঢ়ী হওক মোক বহুতেই চিনি পায় এতিয়া পাহাৰত কেতিয়াবা সোধে কাৰোবাৰ ড্ৰাইভাৰবোৰ আগত কৈ পঠিয়াই যে দলে বুলি মেগী দোকান এখন আছিলে ন কণী বিকা সেই দোকানখন আছে নাই সোধে কয় বোলে আছে মানুহজন আছে এতিয়াও দোকান খুলি আছে তাক চাবলৈ মন আছে বোলে আমি সেইখনত আহিম সি মেগী খুৱাই আমাক ডিম খুৱাই সেইখনৰ চুপাৰ টুপাৰবোৰ চব ৰখে তাৰ লগত হাঁহি ধেমালি কৰি থাকোঁ এনেকৈ আৰু সোধে এতিয়াও সোধে যেতিয়া ডেকাকালত দোকান খুলিছিলে সেই তেতিয়াৰ মানুহ হয়তো এতিয়া লগ পায়নে আপুনি পাওঁ কেতিয়াবা এনেকৈ গাড়ী ঘোঁৰা বন্ধ হৈ গ'ল গাড়ী ঘোঁৰা যদি বন্ধ নোহোৱাহেঁতেন এতিয়া আমাৰ তুমচাং ৰাস্তা নগালেণ্ড ৰাস্তা চাংকি যিটো ৰাস্তা সেইটো ৰাস্তা বেয়া হোৱাৰ কাৰণে আমাৰ ইয়াত যিখন 8খন চুপাৰ আছিলে আৰু যাওঁতে 4খন আহোঁতে 4খন সেই 8খন চুপাৰে এই ৰাস্তা বেয়া হয় চাংকি ৰাস্তা বেয়া হোৱাৰ কাৰণে সিহঁতে কি কৰিলে এই উশাহ হৈ গাড়ীবোৰ অহা যোৱা কৰি আছে ৰাস্তা যদি ভাল হয় এতিয়াও আহিব তেতিয়া মোৰ চিনাকিবোৰ চব আকৌ আগৰ নিচিনা বুঢ়া বুঢ়ী হওক যি হওক চব আহিব মোক সম্পূৰ্ণ সিহঁতে চিনি পায় সেই লগ পালে কেইবাবছৰ হ'ল সেই লগ পালে সেই সময়ৰ কথাবোৰ পাতে পাতিব এতিয়াও আহে দুই এটা কেতিয়াবা গাড়ী লৈ আহে পাৰ্চনেল গাড়ী লৈ আহে কেতিয়া মোক চাবলৈকে আহে এই তেতিয়া সেই ডেকাকালৰ কথাবোৰ পাতে নেকি পাতে এনেকুৱা আমি ইয়াত আহিছিলোঁ চুপাৰ ইয়াত ৰখাই এনেকৈ তোৰ দোকানত ডিম খাওঁ কেতিয়াবা আমাৰ মনত পৰে সেইবোৰ তেনেকৈ কয় এতিয়াও ক'ত আৰু উলিয়াই আৰু পুলিচ প্ৰশাসনো তেনেকৈ মই ভাল পোৱা বহুত আছে কিছুমান তিনিচুকীয়া ডিব্ৰুগড় ক'ত আছে কেতিয়াবা মৰিলে আহিলে মোৰ তাত সোমাই যায় মানে যিসকল মৰিয়নি থানাৰ অন্তৰ্গত যিসকল পুলিচ বিষয়া আছিলে তেওঁলোক ট্ৰান্সফাৰ হোৱাৰ পাছত যেতিয়া আহে আপোনাৰ মোৰ ওচৰলৈ আহে বোলে কেতিয়াবা মই বাইচাঞ্চ দোকান খোলাত দেৰি হ'লেও ওচৰৰ দোকানীবোৰ সোধে ইয়াত দলে বুলি দোকানী এটা আছিলে দোকানীটো আছে নাই তেনেকৈ সোধে কিছুমান আকৌ ৰাতি বিচাৰিকৈ আহে লগ কৰেগৈ মোক সেইটো কেনেকুৱা লাগে তেতিয়া মনটো নিজকে মোৰ ভাল লাগে কেলৈ কচোন মই পুলিচ প্ৰশাসনৰ লগত ভাল হৈ আছিলোঁ ককাই বাই নিচিনা মানে চলি আছিলোঁ সেইকাৰণে মই সিহঁতে যি বিচাৰি আহিছে মোক যে সেইকাৰণে বহুত ভাল লাগে দলে বুলি কোৱা মাত্ৰকে মোৰ মনটোৱে ভাল লাগে দলে কেনেকুৱা ভাল আছেনে মোক চিনি পাইছা নাই সেইবোৰ তেনেকৈ সোধে আৰু মোকে বহুত বছৰ আগত থকাও আছে চাকৰি 20-22 বছৰ 23 বছৰ তেনেকৈ কৰাও আছে সেইবোৰ বিচাৰি আহে দলেদাৰ লগত বহু কথা পাতিলোঁ আপোনাৰ যি 22 বছৰীয়া যাত্ৰা আমি কিছু কথা পাতিলোঁ আশা কৰোঁ যিসকল যুৱকসকলে চাই আছে বা যিসকলে চাই ভিডিঅ'টো তেওঁ যাতে অনুপ্ৰাণিত হয় যাতে এজন ব্যক্তিয়ে সুদীৰ্ঘ 22 বছৰ কাল তেওঁ দোকানৰ জৰিয়তে সংস্থাপিত কৰি ৰাখিছে
তেওঁ দোকানৰ জৰিয়তে ঘৰ দুৱাৰৰ পৰা আদি কৰি সকলো কৰিব পাৰিছে তেওঁ নিশা দোকান কৰিয়ে দিনত শুৱে বা দিনত বজাৰ কৰে তেনেকৈ তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছে আৰু আশা কৰোঁ যিসকল যুৱ প্ৰজন্মই বা যিসকল নিবনুৱাই চাকৰি পিছত দৌৰ নামাৰি বা যিসকল লোকে চাকৰি বিচাৰি আছে পোৱা নাই বা তেওঁলোকেও এইজন দলেৰ পৰা অনুপ্ৰাণিত হওক যাতে তেওঁ বিভিন্ন কাম কাজৰ জৰিয়তে সমাজত বাৰ্তা দিয়ক তেওঁ বিভিন্ন কাম কাজ কৰক যাতে দলেৰ দৰে ব্যক্তিৰ পৰা অনুপ্ৰাণিত হওক যে তেওঁ 22 বছৰ ধৰি পেলাই দোকান কৰি আছে আৰু এনে এজন ব্যক্তিয়ে হয়তো যিসকল নিবনুৱা আছে বা যিসকল ব্যক্তিয়ে বা যিসকল লোকে বা যুৱকে চাকৰি বিচাৰি আছে যদিও পোৱা নাই তেওঁলোকে অনুপ্ৰাণিত হওক আৰু তেওঁলোকে বিভিন্ন কাম কাজ লৈ পেলাই তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাওক হয়তো দলে তাৰ এজন উদাহৰণ কাৰণ তেওঁ চাকৰি পিছফালে দৌৰ নামাৰি বৰ্তমান এজন দোকানৰ জৰিয়তে কেণ্টিনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পাৰিছে আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো আহি শেষ পৰ্যায়ে পাইছেহি দলে জীৱনৰ বহুত অভিজ্ঞতা আছে নিশা আপোনাৰ বহুত অভিজ্ঞতা আছে হয়তো আমাতকৈ আমি হয়তো ৰাতি শুই থাকোঁ আপোনাৰ বহুত অভিজ্ঞতা আছে বিভিন্ন লোক লগ পালে বা বিভিন্ন ব্যক্তি আজিলৈকে লগ পালে জীৱনত এনেকুৱা এটা ষ্টৰী আছে মনত পৰেনে আপোনাৰ বা জীৱনৰ এনেকুৱা এটা কাহিনী মনত পৰেনে যিটো কাহিনী হয়তো চাগে আপুনি কাকো কোৱা নাই 22 বছৰ কালৰ যি কাহিনী কিবা আপোনাৰ মনত আছে নে কিবা ক'ব পৰা 22 বছৰ আগত মোৰ মনত আছে মই যেতিয়া এটা সময়ত খুব প্ৰব্লেম চলি আছিলে যেতিয়া মানুহ এঘৰ নিজৰ ঘৰটো আন এঘৰত যদি থাকিবলগীয়া হয় তেতিয়া কি পৰিস্থিতি হ'ব পাৰে মই বহুত কষ্ট পাইছিলোঁ মানে খোৱা বোৱালৈ কষ্ট পাইছিলোঁ তেতিয়া কান্দোনে হাঁহো লাগে এতিয়া নিজৰ ঘৰখন নিজে সাজি নিজৰ ঘৰত থাকিলোঁ তেতিয়া মই চব অনুভৱ কৰিব পাৰিছোঁ বুজি পাইছোঁ আনৰ ঘৰত থাকিলে কিমান কষ্ট হয় মোৰ বহুত কষ্ট কৰি কিবা হয় এসাঁজ লঘোণে থাকে এসাঁজ খাওঁ কেতিয়াবা এনেকুৱা প্ৰব্লেমো পাইছোঁ বহুত কষ্ট কৰিলোঁ মই আনৰ ঘৰত থাকিব হ'বনে হ'ব আৰু কি ক'ম ৰাইজলৈ নমস্কাৰ মিলাই দিবা কাটি মিলাই দিবা হ'ল আৰু যিসকল শেষত এটা প্ৰশ্ন যিসকল যুৱ প্ৰজন্মই চাকৰিৰ পিছত দৌৰি আছে বা চাকৰি পোৱা নাই চাকৰিৰ কাৰণে চেষ্টা কৰি আছে চাকৰি পোৱা নাই তেওঁলোকলৈ কিবা অনুৰোধ সেই তেনেকৈ আৰু ৰাইজক চবকে আৰু কৰিছোঁ সৰু হওক ডাঙৰ হওক যিটো নিজৰ কিবা হয় সেইটো মতে লাইন লৈ যোৱাটো ভাল আৰু কোনোবাই বিজনেছৰ ক্ষেত্ৰতে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক তেনেকৈ আৰু সেয়াই আৰু যিসকলে আপোনাৰ মেগী খায় আপোনাৰ ইমান বছৰ মেগী খাই আছে তেওঁলোকে কি ক'ব চাই মেলি যাতে মোক যে দলে ভাল লাগিছে বা আৰু দুই এটা আহক যে দলে যে কেণ্টিঙৰ দোকান এখন গোটেই ৰাতি খোলা থাকে এই দোকানখন পাম বুলি আশা কৰি যাতে আহে যে আৰু মেগী বেয়া পোৱাসকলক বেয়া পোৱাসকলক চেষ্টা কৰিম মোৰ কাম হ'ল চেষ্টা কৰা যে মোৰ দোকানৰ যোনে আহে যে খাই বৈ ভালকৈ যাওক যে মোৰ বদনাম যাতে নানক সদায় চেষ্টা কৰোঁ মই মানে কাষ্টমাৰে যদি বেয়া বুলি কয় তেতিয়া মই আকৌ ভালকৈ বনাই খুৱাবলৈ চেষ্টা কৰিম কাষ্টমাৰটো ভাল বেয়াটো ক'বই আপুনি 22 বছৰ অকল মেগী বিকি আছে নহয় মেগী বিকি আছোঁ মেগী কণী আন্দা হাফ বইল হাফ ফ্ৰাই টুষ্ট কিছুমানে হাফ ফ্ৰাই কয় কিছুমান টুষ্ট কয় কিছুমান সেই তেনেকৈ আৰু বেলেগ কয় মই চব বুজি পাওঁ কিছুমানে হাফ বইল বিচাৰে কিছুমানে ফুল বইল বিচাৰে কোনোবা বিনা কণী মেগী কিছুমানে ডিম দিয়া মেগী বহুতে বহুত ৰকম মই বুজি পোৱাটো মেইন কিছুমান খাই বৈ আহে ক'বও নেজানে সেই মানুহজন কেনেকৈ কৰিছে তাক চায়ে মই ক'ব পাৰিম যে এইজন মানুহে এইটো বস্তু বিচাৰিছে মই অংক কৰিব পাৰি 22 বছৰত আপুনি নাভাবিলে নেকি বেলেগ কিবা বিক্ৰী কৰিব লাগে বা 22 বছৰ অকল লকডাউনৰ আগলৈকে 22 বছৰ তাৰ আগত এনে টোটেল 27 বছৰ এতিয়া নাভাবে নেকি অকল মেগীৰ বাহিৰে বেলেগো কিবা বিক্ৰী কৰিব মেগী কেলৈ কৈছোঁ মেগীৰ মোৰ ইণ্টাৰেষ্ট হৈ গ'ল অকল মেগীতে মই আগমুঠলৈকে ক'বলৈ গ'লে মই যদি পাৰোঁ যিমানলৈকে থিয় হৈ থাকিব পাৰিম বা কৰিব পাৰিম তেতিয়ালৈকে মই মেগীয়ে বিকিম মেগী ডেইলি কিমান পেকেট বিকে মেগীটো মোৰ কি মোটামুটি যায় আৰু ৰাইজক খুৱাব পাওঁ আৰু
মানে মোটামুটি কিমান বিক্ৰী কৰে হ'ব দে চব ৰেকৰ্ড হৈ আছে ডিলিট কৰিব নহয় মই গম পালোঁ নকৰোঁ মই গম পালোঁ চব মই নকৰোঁ হ'ব দে বহুত হৈ গ'ল চা এই আধা ঘণ্টাত ক'ব নাই আধা ঘণ্টাত ক'ব নহয় আৰু কেতিয়াবা কিবা বেলেগ বিক্ৰী কৰিম বুলি ভাবে নাই নাই আজি লওক আৰামছে ডিলিট কৰি দিয়া হৈ গ'ল এই চা ৰাজা হৈ গ'ল দে কামো কেলৈ দিছে আকৌ লাষ্টত ইমান ধুনীয়াকৈ বহুত নোৱাৰিলোঁ কপি কৰি দিলোঁ ভাল ভয়ে বা জিন্দগীত কৰি পোৱা নাপাল হয় নাই কোৱা কথাটো শুন এই ক্লিপটো ভাঙি নাযায়তো এই চাচোন হাঁহি উৰাই দিছে ব'লা মোৰ টিচাৰ আনিব লাগে কলনীত আছে চা কলনী দিছে হা নহয় সেইটো ডিলিট কৰিব পাৰি মই গম পালোঁ মইতো ৰাখিম মই ধুনীয়াকৈ বনাই দিবা নাই মই ৰাখিম মই ৰাখিম খুলি দিয়া নাই ডেইলি কিমান মেগী বিক্ৰী কৰে এই চাচোন চা মেগীটো বিক্ৰী হয় কি এতিয়া বিক্ৰী কম হ'ল আগতে 1 কাৰ্টুন দিম 1 কাৰ্টুন মেগী মোৰ ইজি গুচি যায় চকুমুটি গুচি যায় নোযোৱেই কেতিয়াবা নাথাকে এতিয়া লকডাউনৰ পিছৰ পৰা কমি গ'ল নহ'লে মই যিটো বনিলোঁ অকল মেগী কণীয়ে বিকিলোঁ কুইক চেল স্মল প্ৰফিট হ'ব পাৰে কিন্তু সেই দুটা বস্তু পাই মই বনিলোঁ ডিম আৰু মেগী এনে ডেইলি কিমান বিক্ৰী হৈছিলে প্ৰথম অৱস্থাত প্ৰথম কেইদিন মোৰ যাত্ৰাই নহয় দোকান বিকিয়ে নহয় মোৰ ওচৰৰ দোকানবোৰ বিক্ৰী হয় ওচৰৰ দুটা বিকি চিকি নহয় কি তাকে সি ঘৰ গুচি যাব পানী বোলে 2 বটলমান বোলে ডিম 1 প্লেটমান তেনেকৈ দোকানখনত সজাই বহি থাকোঁ যে সেইবোৰ মোক লাজ দিয়ে এজন এই ওচৰৰ দোকানী চাগিৰ বুলি কয় চাগিৰ এতিয়া মুকচুম টাউনত থাকে পাহাৰত সি যেতিয়া ঠাণ্ডা ছিজনত গোটেই দোকানীকেইটা জুই ফুৱাই থাকে মই আকৌ দোকান এৰি ক'তো নাযাওঁ দোকানত যেতিয়া মই সোমাই যাম নহয় পেচাব পায়খানা লাগিলে সেইটো বেলেগ কথা কিন্তু মই দোকানত যেতিয়া বহি যাওঁ মই ওলোৱা সোমোৱা চিষ্টেম নাই যি কওঁ দোকানৰ ভিতৰতে কওঁ তেতিয়া সেই ল'ৰাটোৱে কৈছিলে ওচৰৰ টায়াৰ দোকানৰ পুতেক তাৰ নাম চাগিৰ বুলি কয় চাগিৰে কয় দলদা আপোনাৰ কথা কৈ আছে চোৱা জুই জ্বলাই মানে জুই পোৱা জেগাত মানে য'ত নেকি ঠাণ্ডা লাগিছে জুই পোৱাই থাকে না ঠাণ্ডা থাকিব ন জুই পোৱা জেগাত বহি কৈছে ছাৰ দলদা আপোনাৰ বিষয়ে আলোচনা ডিছকাছ কৰি আছে মানে নতুন অৱস্থাত ডিছকাছ কৰি আছে চব বোলে আপুনি বোলে বিকি চিকি নহয় গোটেই ৰাতি কেলৈ বহি থাকে সেই কোৱা মানুহকেইজন এতিয়া চব গুচি গ'ল চব জিঅ' আলু পটত আছিল চব গুচি গ'ল আজি আপুনি এই দোকানৰ জৰিয়তে ভাল ঘৰ বনাব পাৰিছে মই চেষ্টা কৰিলোঁ ল'ৰা ছোৱালীক ভাল স্কুলত দিব পাৰিছে ভাল মানে ল'ৰা ছোৱালীক মই পঢ়াই আছোঁ আৰু যেনে তেনে এতিয়াও মোৰ কষ্ট হ'লেও পঢ়াব ল'ৰা ছোৱালীক জন্ম দিছে যে পঢ়াবই লাগিব আপুনি ৰাতিপুৱা 7টা বজাত 6টা বজাত দোকান গঠন কৰে 6টা বজাত কৰি আকৌ 7টা বজাত আপুনি ল'ৰা ছোৱালীক লৈ যায় স্কুলত এতিয়া নালাগে এতিয়া গাড়ীত অলৰেডি দিয়া হ'ল আগতে মই কি কৰোঁ ৰাতিপুৱা 7টা বজাত গ'লোঁ 8টা বজাত গ'লোঁ মই স্কুল টাইমত 8টা 9টা বজাত স্কুলৰ ল'ৰা ছোৱালী থৈ আকৌ 11টা বজাত ছুটি হয় 11টা বজাত আকৌ লৈ আহোঁ তেনেকৈ অহা যোৱা মানে অনা নিয়া কৰি আছোঁ হোৱা মানে মোৰ হোৱাটো এনেকুৱা চিষ্টেম ৰাতিপুৱা 7টা বজাত হ'লোঁ খুব বেছি 2 ঘণ্টা হ'লোঁ যদি স্কুল যদি খোলা থাকে স্কুল টাইম লৈ লাগিলে 1.5 ঘণ্টাই হওঁ আধা ঘণ্টা হওঁ যেতিয়া পাওঁ মই ক'তো নাযাওঁ হোৱা ধান্দাতে থাকোঁ মই কেনেকৈ শুম হোৱাটো মই মানে কমপ্লিট কৰিব লাগিব দিনটো টোপনিটো কেলৈ ৰাতি মই দোকান কৰিব লাগিব দোকান নহ'লে চলাব নাই দোকান টোপনি আহিম চকু বিষ হ'ব বা চকু পুৰি থাকিব তেনেকুৱা হয়তো আপোনাৰ পৰা চাগে একাগ্ৰতা আমি শিকিব পাৰিম কেনেকৈ এটা বস্তুৰ প্ৰতি মৰম থাকিলে তেওঁৰ যদি এটা বস্তুত একদম মনে প্ৰাণে দি লাগি থাকে হয়তো এদিন ছাকচেছ হ'ব পাৰে হয় কুৱেশ্যন এটা আহিছিলে মাইণ্ডত পাহৰি গ'ল নে মই ভাল এটা পইণ্ট এটা পাইছিলোঁ কি পাহৰি থাকিলোঁ মাজতে তুমি বেলেগলৈ গুচি গ'লা যে মই একদম ভাল এটা পইণ্ট এটা পাইছিলোঁ ভাল কাহিনীতে এই মানে মই যে অলপ কিহত আছিলোঁ যে কি পইণ্ট এটা পাইছিলোঁ ভাল পইণ্ট এটা মনত পৰিছিলে হয় একদম মজা এটা পইণ্ট এটা পাইছিলোঁ এই পঢ়ি থকা অৱস্থাত মানে কষ্ট হৈ থকা অৱস্থাতে কিবা এটা পাইছিলোঁ কি হৈছিলে মনত পৰিছিল অলপ পাহৰি থাকিলোঁ এই কওঁতে সেইপিনে গুচি গ'ল ডাল কাটি গ'ল হ'ব দে এই ৰাজা ছাৰ মোক এতিয়া 3 ঘণ্টা লগাই দিছা মোক স্কুল হ'ব চাচোন ছাৰ চব আহিব আকৌ ৰাতিপুৱা ধুনীয়াকৈ বনাই দিবা দেই চোৱা মোৰ উল্টা পুল্টা এইবোৰ বনাই নিদিবা দেই নহয় দলে শেষত এটা প্ৰশ্ন যেতিয়া মই ক'লোঁ যে আমি এটা ভিডিঅ' কৰিম আপোনাৰ ওপৰত কাৰণ আপুনি 27 বছৰে দোকান কৰি আছে তাৰ ভিতৰত লকডাউনটো এৰি পেলাই আপুনি 22 দিন 27 দিন দোকান বন্ধ তেতিয়া আপোনাৰ ঘৰত ফেমিলিক কৈছিলেনে
ফেমিলি কি হ'ব বোলে লকডাউন টাইমত নোলাবা মই আকৌ নহয় আমি ভিডিঅ'টো কৰিম বুলি যে ক'লোঁ আপোনাৰ যি জাৰ্ণি সেই জাৰ্ণিটোৰ ওপৰত যি মই ভিডিঅ' কৰিম বুলি ক'লোঁ তে আপুনি ফেমিলিৰ লগত আলোচনা কৰিছিলে ঘৰত আলোচনা কৰিছিলে আলোচনা তেনেকৈ মই কৈছিলোঁ যে এনেকৈ এজন এনেকৈ ৰিপৰ্টাৰ এনেকৈ কিবা এজন আহিব মোক বোলে এনেকৈ ভিডিঅ' এটা বনাম বুলি কৈছিলে বুলি মই কৈছিলোঁ দুদিনমানৰ আগতে এইটো কেনেকৈ লাগিছিলে এইটো মানে কি ভাবিছিলে কি হ'ব মই নিজকে ভয় লাগিছিলে কেনে ক'ম কি ক'ম মই আজিকালি লাইফত এনেকৈ মানে পোৱা নাই মানে হাই কাট আচলতে আপোনাৰ জাৰ্ণিটো যিটো জাৰ্ণি হয়তো আমাকো ইনস্পায়াৰ কৰিব কাৰণ আমি ভিডিঅ' কৰোঁ হয়তো 100 মানুহে চাই 200 মানুহে চাই 50টা মানুহ চাই কেনেকুৱা লাগিব মই ক'ব পাৰিম নে মোৰ লাগি ধৰিব নেকি হয় তেনেকৈ আপোনাৰ পৰা আমি ইনস্পায়াৰ হৈছোঁ কাৰণ আমি যেতিয়া ভিডিঅ' কৰোঁ বা আপোনাৰ লগত মই ভিডিঅ' কৰিছোঁ হয়তো 100 মানুহ চাব পাৰে 500 মানুহ চাব পাৰে আমিও নাজানো হয়তো আমি কৰি আছোঁ কিন্তু আপোনাৰ পৰা এটা শিকিব পাৰিছোঁ বা আপোনাৰ পৰা এটা গম পাইছোঁ যে চেষ্টা কৰি থাকিলে এদিন আমি সফল হ'ম হয় মই সেইটোৱে হয়তো চাগে মই বেলেগৰ কথা নাজানো মই এটা অনুপ্ৰাণিত হৈছোঁ যে আপোনাৰ পৰা হয় মই চেষ্টা কৰি থাকিলে টাইম লাগিব কিন্তু টাইম লাগিব মোৰ আজি 22 বছৰ ধৰি নেৰানেপেৰাকৈ কৰি থকাটো ইমান সহজ নহয় তাকো ৰাতি নোহোৱাকৈ চব বন্ধ হৈ যায় কেতিয়াবা মই অকল হৈ থাকিব লাগিব তাত কোনো নাথাকে কুকুৰ এটা নাথাকে একো নাথাকে নিজান কেতিয়াবা গাড়ী ফটকৈ নাহে লাইন গাড়ীহে কেতিয়াবা দেখিবি 1 ঘণ্টা ধৰি ইখনৰ পিছত ইখন গৈয়ে আছে কেতিয়াবা দেখিবি বোলে 2 ঘণ্টা 3 ঘণ্টা একোৱেই নাই তেতিয়া মই কি কৰিম সেই যে ইমান সাহসত ইমান মানে কিবা দম ৰাখি মই যে চলালোঁ তাত বহুত ৰকম মানুহ আহে কাজিয়া কৰি হৈ যায় কিবা কিবি হৈ যায় কিবা কৰি মেলি গুচি যাব পাৰে তেনেকুৱা অনুভৱ এটা আহে হ'লেও মই সাহস থাকোঁ এতিয়া মাছ নিকাত বাইচাঞ্চ মই অকলে দোকান কৰি আছোঁ বাইচাঞ্চ কিবা এটা হ'লে মই কাক চিঞৰিম এটা সময়ত এতিয়া সেইটো নাই বাৰু সেইটো দিন নাই এটা সময়ত হৈছিলে মানে কাক মাতিম পুলিচ প্ৰশাসনো তেনেকৈ ইমান মানে ৰাতি পেট্ৰলিটি ইমান নকৰে তেতিয়া সেই সময়ত কেতিয়াবা ৰাতি এনেকৈ ৰাতি আহি পেলাই কোনোবা মানে দম চম দি গৈ পেলাই কিবা বস্তু খাই গুচি গৈছে নেকি তেনেকৈতো ঢেৰ মানুহ আছে হ'লেও আমি এইটো মেনেজ কৰোঁ আৰু কি কৰিবি এজন মানুহে অচিনাকিটো নকৰে চিনাকিয়ে কৰে যে খাই বৈ আহি এইটো খাই গুচি যায় দমত দিয়া নিচিনা কৰি গুচি যায় আকৌ মই কাইলৈ কেনেকৈ আহিলে নৰ্মেলত আহিলে তাক কেনেকৈ মই গলাই কেনেকৈ তেল মাৰি কেনেকৈ পইচাটো উলিয়াবলৈ মই জানো মানে টেকনিকটো আহি গ'ল এতিয়া তুমি লাগিলে মদ খাই যিয়ে খোৱা খাই থাকা লাগিলে যিমান খাব পৰা খোৱা আকৌ নেক্সট যেতিয়া আহিব আকৌ মোক বিচাৰি আহিবই ৰাতি দোকান মই অকলে আছে মোৰ ওচৰলৈ আহিবই লাগিব এদিন নহ'লে এদিনে আহিব লাগিব মই সেই কাষ্টমাৰ হিচাপতে মই তাক কিবা কওঁ কোনো গাড়ী চাৰি নাপাওঁ মিহিকৈ ধুনীয়াকৈ কওঁ কেনেকৈ ক'লে তাৰপৰা মই 2 টকাটো উলিয়াব পাৰিম সেইটো মই চেষ্টা কৰোঁ এতিয়া এইবোৰ চব আহিব কিন্তু ভিডিঅ'ত হ'লেও কাটি দিবি আৰু এদিন আপুনি জীৱনত গোটেই এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছে 22 আপোনাৰ লাইফৰ 27 বছৰটো মই আধা ঘণ্টাত কিমান দেখাব পাৰিম এই চাচোন চা অকণ মিলাই মিলি চা নহ'ব দে চা ৰাজা বল না মই যাওঁ সঁচাকৈ দে দোকান খুলিবলৈ দেৰি হৈছে দোকান নহয় পোৱালিটো আনিব লাগিব কলনি চব আহি আছে কিন্তু কলনি পেলাই থৈ আহিছোঁ নহয় সেইটো ডিলিট কৰিব মই গম এইটো নহয় নকৰোঁ বহুত বস্তু ডিলিট নকৰোঁ কিন্তু এই লাষ্টত কিবা এটা মেছেজ কিবা দিব নেকি মেছেজ সেই ইমানতে সমাপ্ত কৰিম নহয় আৰামছে আজি লওক আৰামছে লওক একো নাই ভিডিঅ'টো আমি শেষ কৰিম আৰু যিসকল দৰ্শকে চাইছে লাষ্টত কিবা ক'ব নেকি দৰ্শকসকলে যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে এই চাই আকৌ ৰিপিট নকৰোঁ আকৌ বাঢ়ি গৈ আছে লাষ্ট আমাৰ যিসকল দৰ্শকে চাই আছে ভিডিঅ'টো বা চাব তেওঁসকলক কি ক'ব বা যিসকল নিবনুৱা যাতে যে চেষ্টা কৰক আমি যেনেকৈ 2এটা কাম কৰি গৈছোঁ আমি যেনেকৈ কৰোঁ আৰু পিছৰ জেনেৰেশ্যনৰ যিকেইজন মানুহ বা ল'ৰা ছোৱালী ওলাই আহিছে যাতে চেষ্টা কৰক আমাৰ ভিডিঅ'খন চাই এই মই বুকি আছোঁ যা এই যা যিটো প্ৰশ্ন মই আগ নাই মাতা নাই একো নাই খুলি দিম মই এতিয়া কেনে খুলিম মাতো চুবাই দিছে তোৰ 2টাই আছোঁ কাৰণে চুবাইছ চব আহিব চুবাই দিছা চব আহিব গম পালোঁ ডিলিট কৰিব পাৰিম মই নকৰোঁ ন ডিলিট কৰিব পাৰিম মই মোৰটো কাটি দিম আপোনাৰটো ৰাখি দিম ন নালাগে আৰু টেক্সৰ কথাটো ৰাখি দিম হ'ব আৰু যদি মই শেষ কৰি দিওঁ এয়া আছিল দলেদা কি ক'ম
এয়া আছিল দলেদা আৰু আশা কৰি ভিডিঅ'টো চাই ভাল পাব সুখ দুখ কিছুমান জমনি কথা পাতিলেও তেওঁৰ প্ৰথম অভিজ্ঞতা কেমেৰাৰ আগত তেওঁৰ জীৱন যি যাত্ৰা সেই যাত্ৰাৰ বিষয়ে আমাৰ লগত আলোচনা কৰিলে আৰু আশা কৰোঁ যিসকল নিবনুৱা আছে নিবনুৱাসকলে বা যিসকল যুৱ প্ৰজন্ম আছে চাব কাৰণ একাগ্ৰতাৰে যিকোনো বস্তু পিছফালে যদি আমি একান্ত মনে লাগি থাকোঁ হয়তো এদিন ছাকচেছ হ'ম সেয়া তাৰ জ্বলন্ত উদাহৰণ দলেদা সাধাৰণ এটা মেগী দোকানৰ পৰা এতিয়া বৰ্তমান নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে এজন সমাজত এজন পৰিচিত ব্যক্তি আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব